নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজি এটা খুব বিশেষ দিন, মানে মোৰ আজি জন্মদিন। আৰু এটা বিশেষ ভাল খবৰ এটা আছে, মানে মোৰ ইউটিউব চেনেলটোৱে 8000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে। এইটো এটা খুব ভাল খবৰ। আপোনালোকৰ ইমান মৰম আশীৰ্বাদত 8000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে আৰু আগলৈ এনেকৈ মৰম দি যাওক। মই আপোনালোকৰ কাৰণে নতুন ভিডিঅ' বনাই থাকিম। আৰু এটা মানে তাৰ মাজতো এটা দুখৰ খবৰ আছে যে ইউটিউব চেনেলটো যেতিয়া মোৰ মনিটাইজ হৈছিলে, তাৰপিছত মোৰ যিটো মানে ইউটিউবৰ পৰা কিবা এটা পইচা আহে ন, সেই পইচাটো মোৰ বন্ধ হৈ গৈছিল। মানে কিহৰ কাৰণে বন্ধ হৈ গ'ল, মানে মোৰ দুটামান ভিডিঅ'ত মানে মোৰ কপিৰাইট লাগিছিলে। সেইটো কাৰণে ইউটিউবে সেইটো বন্ধ কৰি দিছিলে, মানে বেন কৰি দিছিলে। আৰু মই ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ বাৰু। এতিয়া ব্ৰেণ্ডটো খুলি দিলে, কিন্তু সেই পইচা অহা সেইটো বন্ধয়ে হৈ আছে। এতিয়া প্ৰচেছখিনি আৰম্ভ কৰিছোঁ, অতি সোনকালে খোল খাব বুলি আশা ৰাখিলোঁ। আপোনালোকে আশীৰ্বাদ কৰি যাব। আৰু এমাহৰ পিছত খোল খাব বুলি মানে মেছেজ আহিছে, কি হয় নাজানো, আপোনালোকে চাই যাব। আৰু আজি মোৰ বাৰ্থডে কাৰণে কি কৰোঁ দিনটো চাই যাব। অকল গৰমটো বহুত পৰিছে, সেইটো কাৰণে বাৰ্থডেটো মানে বাহিৰত পতা নাই আৰু ঘৰতে পাতিছোঁ সৰুকৈ। মানে আৰু খুৰীহঁতো আহিছে খাবলৈ, সেইটো কাৰণে কি মানে আয়োজন কৰিছোঁ অলপ দেখুৱাম। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকৈ মৰম দি যাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। এইখন থালি ৰেডি হৈ গ'ল আমাৰ দুপৰীয়াৰ থালিখন। বাৰ্থডে স্পেচিয়েল বুলি মোৰ কাৰণে খুৰীয়ে বনাই দিছে। এয়া খুৰী আমাৰ। খুৰী হাই এটা দি দিয়ক, হাই। আৰু এখন দাইল।